ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিক ৰাসলীলা আৰু সেই ৰাসলীলাত ঋষিৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ সম্পূৰ্ণ পৰিচয় আপোনালোকে জানিব বিচাৰে নেকি? যদি আপোনালোকে তেখেতৰ সম্পূৰ্ণ পৰিচয় জানিব বিচাৰে তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টো আপোনালোকে একেবাৰে শেষলৈকে চাই থাকক, কাৰণ আজি আমি ৰাসলীলাত ঋষিৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ সম্পূৰ্ণ পৰিচয় আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিম। ঋষিৰ প্ৰকৃত নাম হৈছে পাৰ্থ দত্ত আৰু তেখেতৰ ঘৰত মতা নাম মানে নিকনেমটো হৈছে তেখেতৰ টুকু। তেখেতৰ জন্ম হৈছিল 1998 চনৰ 17 অক্টোবৰ তাৰিখে আৰু তেখেতৰ জন্ম হৈছিল যোৰহাট জিলাত আৰু তেখেতে বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীতে বাস কৰে। তেখেতৰ পৰিয়াল বুলি ক'বলৈ গ'লে তেখেতৰ পৰিয়ালত তেখেতৰ মা, দেউতা, বাইদেউ আৰু তেখেতৰ এগৰাকী ভায়েক আছে। এইবাৰ আমি তেখেতৰ শিক্ষা জীৱনৰ বিষয়ে ভুমুকি মাৰোঁ আহক। তেখেতৰ ছানৰাইজ স্কুলত তেখেতে স্কুলীয়া জীৱন শেষ কৰে আৰু তাৰপিছত তেখেতে কলেজীয়া জীৱন ছায়েন্স অফ একাডেমীৰ পৰা তেখেতে কলেজীয়া শিক্ষা গ্ৰহণ কৰে। যদি আমি তেখেতৰ প্ৰফেশ্যন জানিবলৈ চেষ্টা কৰোঁ, তেখেতে প্ৰফেশ্যন এক্টিং আৰু তেখেতে মডেলিং কৰে। আৰু তেখেত বৰ্তমান ৰিলেশ্যনশ্বিপত আছে। তেখেত বৰ্তমান পলাশী দাসৰ লগত ৰিলেশ্যনশ্বিপত আছে। আৰু এইটোৱে হৈছিল পাৰ্থ দত্তৰ মানে ৰাসলীলাৰ ঋষিৰ চৰিত্ৰৰ অভিনয় কৰা অভিনেতাজনৰ সম্পূৰ্ণ পৰিচয় আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকে তেখেতৰ এই পৰিচয়খিনি জানি ভাল পাইছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু তেখেতে ঋষিৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ অভিনয় চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।